পশেকজোৰা বিতৰ্কৰ অৱসান ঘটিল। বিতৰ্কৰ অৱসান ঘটাই আহিল খবৰটো 30 জুনত প্ৰকাশ নাপায় NRCৰ সম্পূৰ্ণ খচৰা। 30 জুনত অসমীয়া জাতিৰ ৰক্ষা কবচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায়। প্ৰতিদিন টাইমক জনালে NRCৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই। 30 জুনত আমি সম্পূৰ্ণ খচৰা প্ৰকাশ কৰা দিন যদিও আছিলে, আমি 30 জুনত প্ৰকাশ কৰিব নোৱাৰিম। জাতি ৰক্ষাৰ দলিল NRCৰ খচৰা কিয় প্ৰকাশ নাপায়? কাৰণ কি? কাৰণ এটাই, বান। বানত ক্ষতিগ্ৰস্ত হৈছে NRCৰ সেৱা কেন্দ্ৰ। প্ৰভাৱ পৰিছে NRCৰ কাম কাজত আৰু ইয়াৰ ফলতেই প্ৰকাশ নাপায় NRCৰ সম্পূৰ্ণ খচৰা। হেলাকান্দি সবতকে একজন, কৰিমগঞ্জ আৰু কাছাৰ, আৰু এই তিনিটা জিলাত আমাৰ কাম বেছিকৈ চাফাৰ কৰিছে। অকণমান হৈ যায় আৰু বেছ কাৰ্বি আংলঙতো হৈছে, অফ লেট লখিমপুৰ। প্ৰব্লেম হয় আমাৰ বিষয়া কৰ্মচাৰীসকললৈ। আমাৰ বিষয়া কৰ্মচাৰীসকলে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা লোৱা হৈছে, PWD, ইৰিগেশ্যন, ফ্লাড কণ্ট্ৰল, এগ্ৰিকালচাৰ, ভেটেনাৰী, যিসকলৰ কাম বানপানীৰ সময়ত ফ্লাড ৰিলিফত তেওঁৰ প্ৰায়ৰিটি হৈ যায়। গতিকে তাৰ কাৰণে NSK গোটেইবোৰ NSK ইনফেক্ট গোটেইবোৰ ডিষ্ট্ৰিক্টটো চাফাৰ কৰে। যদি 30 জুনত NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায়, তেন্তে কেতিয়া প্ৰকাশ পাব? উত্তৰ ওলাব 2 জুলাইত। উচ্চতম ন্যায়ালয়ত 2 জুলাইত NRCৰ সন্দৰ্ভত হ'ব শুনানি। তাতেই নিৰ্ধাৰণ হ'ব NRCৰ খচৰা প্ৰকাশৰ দিন। আমি 30 জুনত প্ৰকাশ কৰিব নোৱাৰিম আৰু নতুন দিন প্ৰকাশ কৰা দিন আমি মাননীয় উচ্চতম ন্যায়ালয়ত শুনানি 2 জুলাইত আছে। সেই দিনত মই নিজৰ খতিয়ান মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত প্ৰস্তুত কৰিম আৰু তাৰপিছত তেখেতসকলে যি ডেট দিব এইটো আমি ৰাজহুৱা কৰিম। NRCৰ খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ পৰিৱেশো গোমা হৈ আহিছে। ইয়াৰ কাৰণ প্ৰশাসন যন্ত্ৰ। উদ্বেগজনক মন্তব্যৰে চৰকাৰে ভয় শংকাৰ সৃষ্টি কৰিছে। যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRCখন প্ৰকাশ হ'লে ৰাজ্যখনত হোৱা দোৱা লাগিব আৰু চৰম বিশৃংখলাৰ সৃষ্টি হ'ব বুলি ৰাজ্য চৰকাৰেই উদ্বেগজনক মন্তব্য কৰি আছে। সেয়েহে সমূহ ৰাইজক আহ্বান দিওঁ যাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত কোনো পৰিস্থিতিতে প্ৰৰোচিত নহয়। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত বাওঁ গণতান্ত্ৰিক মৰ্চা আৰু নাগৰিকত্ব সংশোধনী বিৰোধী মঞ্চই আৰু ক'লে NRCক ৰাষ্ট্ৰসংঘৰ মজিয়াত ভুলকৈ উপস্থাপন কৰা হৈছে। যদি ৰাষ্ট্ৰসংঘৰ কিবা সন্দেহ আছে, তেন্তে ৰাষ্ট্ৰসংঘই অসমলৈ দল পঠাওক। চিঠিখনৰ যিটো নকল আমাৰ হাতত পৰিছে, সেইটো দেখি পেলাই ধাৰণা হয় যে অসমৰ পৰিস্থিতি সম্পৰ্কে তেওঁলোকে সম্পূৰ্ণ নাজানে আৰু অভিযোগকাৰীবিলাকেও হয়তো গোটেই কথাটো তেওঁলোকক জনোৱা নাই। কিন্তু এই কথাটো চৰকাৰে লিখিব লাগিব। আৰু সদৌ অসম ছাত্ৰ সন্থাৰো স্পষ্ট মত, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হৈছে NRC। গতিকে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিয়ম নীতি আৰু তাৰিখ মতে নিৰ্ভুলভাৱে প্ৰকাশ হ'ব লাগিব NRC। মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই ডাঙৰীয়াই জনালে যে বানপানীৰ কাৰণে আৰু কিছুদিন লাগিব। কিন্তু যিহেতু উচ্চতম ন্যায়ালয়ে নিৰৱচ্ছিন্নভাৱে এই ক্ষেত্ৰত তদাৰক কৰি আছে, অহা 2 জুলাই তাৰিখে শুনানি আছে, গতিকে আমাৰ দৃঢ় বিশ্বাস উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কত যথোচিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। চৰ্চা যিয়ে নহওক, প্ৰশ্ন এটাই, 30 জুনত প্ৰকাশ নাপালে NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব কেতিয়া? উত্তৰটোৰ বাবে অপেক্ষা কৰিব লাগিব 2 জুলাইলৈ। 2 জুলাইত নিৰ্ধাৰণ হ'ব NRCৰ সম্পূৰ্ণ খচৰা কেতিয়া প্ৰকাশ পাব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।